এইবাৰ তেখেতলৈ মানুহ ইমান আগ্ৰহী হৈছে কাৰণ এই ইউডিএফৰ যোনটো নেতা এইটো ভণ্ড নেতা বুলি কয়, য'তে যাওঁ ততে। তাই আমাৰ মানকাচৰ সমষ্টিত আমিনুল যোনটো আছে কুটিৰঘাটৰ, তেখেতে MLA কেণ্ডিডেট। আমাৰ মানকাচৰ সমষ্টিত এইটো ফেক্টৰ নহয়। ইনশাল্লাহ জাভেদ ইছলাম জিকিব। আমাৰ সমষ্টিৰ পৰা ৰাইজে আমাক যোনটো দি আছে সঁহাৰি, সেইটোত আমি বহুত আভাৰী আমি ৰাইজৰ। আজি মই পূৰ্বাঞ্চলত আহিছোঁ, এটা ঢিউ উঠি গৈছে। এতিয়া আপোনালোকে নিজেই গম পাইছে যেনেকৈ মানুহ সঁহাৰি দিছে। আজি AUDF-ৰ, তাৰপিছত আমাৰ মিত্ৰজোঁটৰ, BJPৰ আৰু কংগ্ৰেছৰ, বিশেষকৈ কংগ্ৰেছৰ মণ্ডলৰ মানুহ বিশেষকৈ সঁহাৰি দিছে আমাক। কাৰণ তেখেতে কংগ্ৰেছটোক ধৰি ৰাখিছিলে, কিন্তু তেখেতক টিকেট নিদিলে। মণ্ডল সাহেবক টিকেট নিদিয়াৰ কাৰণে যোনজন মানুহ কংগ্ৰেছটোক ধৰি ৰাখিছিল, প্লাছ তেখেতে MLA আছিল, তেখেতক টিকেটৰ পৰা বঞ্চিত কৰি প্ৰাৰ্থী আমাৰ জাভেদ ইছলাম সাহাবৰ দলত আমাৰ কালাপানী জিপিত হেজাৰ হেজাৰ